ভণ্টি মই এইখিনি জনাই দিলো তই সোনকালে গৈ পথাৰত চাকি গছ জ্বলাই আহিবি মই বজাৰৰ পৰা আহোগৈ অসমীয়াৰ পৰম্পৰাগত বাপতি সাহোন কাতি বিহু সেইদিনা সকলো অসমীয়াই তুলসী তলত এগছি চাকি আৰু সোণোৱালী পথাৰত এগছি চাকি জ্বলায়। ভণ্টি ঐ ভণ্টি মোৰ অলপ বজাৰ কৰোঁতে দেৰি হ'ল দেৰি নহয় তই পথাৰত চাকি বন্তি জ্বলালি নে জ্বলালো জিলু আৰু চুমি আমি তিনিওজনী গ'লো সিহঁতে সিহঁতৰ আৰু মই আমাৰ পথাৰত চাকি জ্বলাই আহিলোঁ আহোঁতে অলপ গধূলি হ'ল ঘৰ আহি এইমাত্ৰ তুলসী তলত ঠাইখন মুচি চাকি গছ জ্বলাইছোঁ আৰু তয়ো আহি ওলাইছ ভালেই কৰিলি আজি বজাৰৰ পৰা ৰৌ মাছ অলপ আনিছোঁ তই টেঙা দি ভালকৈ বনাবি হ'ব দাদা তোৰ লগৰ জানদাকো মাতি দিবা আকৌ যিমান মাছে মাংসতে নহওক দয়া আৰু মই খাই একো ভালেই নালাগে মা কেনেকুৱা নেদেখিলোৱে দেউতা ঢুকুৱা আজি 5 বছৰে হ'ল ঘৰখনত মা দেউতাৰ অবিহনে জীয়াই থকা এই পৃথিৱীখনত দয়া আৰু মই আছো এই বিহু দিনা তই দুখ কৰি নাথাকিবি দূৰ আকাশৰ পৰা তোক আৰু মোক সদায় চাই আছে মই এনেও জানদাক মাতিম বুলি ভাবি আছিলো আছো এই তোৰ কথাই কৈ আছিলো মোৰ কথা বাহ আজি অকণমান দীঘল যেন পাইছোঁ দেই মোক কি কথা কৈ আছিলি নহয় আজি বিহু বুলি বজাৰৰ পৰা ৰৌ মাছ অলপ আনিম তাকে তোক আমাৰ ঘৰলৈ ভাত খাবলৈ মতা কথা আছে তই মাতিলে মই নাহিম না আজি এতিয়া যাব লাগে ক'লৈ নন্দাই দীঘল মহিমত থতে মত তেতিয়াহ'লে ৰ ভণ্টিক কৈ যাওঁ ভণ্টি গৈছো কি তই ভাতটো সোনকালে বনাই থবি আমি নন্দদাই ঘৰৰ পৰা আহোঁ হ'ব সোনকালে আহিম তেতিয়াহ'লে তই কণ্টেক্ট কৰ মই কাপোৰযোৰ চেঞ্জ কৰি লওঁ সেই চাকি পোহৰতেই খেতি বাতিৰ মংগল কামনা কৰোঁ আৰু গোটেই বছৰটি শান্তিয়ে এসাঁজ খোৱাৰ কামনা কৰোঁ ঘৰত আছেনে আছো তহঁতি আহিলি বহ আমাৰ হৰিয়া কাৰেণ্টটো কি যে হ'ল আহে যায় লুকা ভাকু খেলোঁতেই যায় দাইটি আমাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে এনেকুৱা হৈছে বুজিছ দাইটি আমাৰ এই সমস্যাবিলাক কেতিয়া যে সমাধান হ'ব ভাবিয়ে পাৰ নোপোৱা হ'লো ল'ৰাহঁত এইবাৰ মাঘৰ বিহুখন কাৰ কৰোঁতেই গুচি গ'ল বাপতি সাহোন ৰঙালী বিহুখন কৰোণাই খালে কি যে দিনকাল আহিলে হয়
কি যে হৈছে এই পৃথিৱীখনত এইবোৰ লকডাউন বিহু বুলি দুই এপদ বস্তু আনিব নোৱাৰিলোঁ। তাকে খুৰী, আমি বাৰু এনেকৈ চলিছোঁ খেতিটো থকাৰ কাৰণে। দুখীয়া নিচলা দিন হাজিৰা কৰি ফুৰা মানুহবোৰ এমুঠি অন্নৰ কাৰণে ক'ৰ পৰা যে গোটাইছে ভাবিলে কিবা বেয়াই লাগে। চৰকাৰে যিখিনি দিছে সেইখিনিও সীমিত আৰু ইফালে বানপানী। তাকেই এৰা দুখ সকলোৰে জীৱনলৈ আহে। দুখৰ মাজতো সুখ বিচাৰিবলৈ দুখ কষ্ট কৰিবই লাগিব নে কি কওঁনো? হয় খুৰী, ঠিকেই কৈছা। বিহু আমাৰ প্ৰাণ। এই বগা মদখিনিয়ে মোৰ দৰে ডেকা ল'ৰাক কেতিয়াও দুখ নিদিয়ে, মাথো প্ৰেৰণা দিয়ে। প্ৰেৰণা দিয়ে। জানমণি তোমাৰ বাবে, জানমণি তোমাৰ বাবে